বাপৰে বাপ কলজাৰ ভাই বোন ইয়াত 7 দিনমান মূৰত গাটো ধুলো দে বাৰ্থডে বুলি তো এনাই 7 দিনমান মূৰতে গা ধুলো আজি ঠাণ্ডাৰ দিন পৰলি মই গা চা নুধো কেৱল ফগগিটা মাৰো আৰু ফেচ ৱাছটো মাৰো তাত বাহিৰে বেলেগ একো নকৰোঁ বাট আজি মোৰ বাৰ্থডে বুলি ফাইনেলি গাটো ধুই দিলোঁ আৰু 30-40 নোহোৱা মানুহ ৰাতিপুৱাইনো কিয় গা ধুম সেইটো এটা কথা আৰু যিয়ে নহওক 7 দিনমান পিছতে গা ধুলোঁ বা 3 দিন পিছতে ধুলোঁ কিবা এটা আৰু তো আজি মোৰ বাৰ্থডে সকলোৱে বাৰ্থডে উইচ কৰি দিয়া আৰু আজি বাৰ্থডেত ক'ত ফুৰিব যাওঁ মানে ক'ত কি কৰিম সকলোখিনি দেখুৱাম তো চাই থাকক থেংক ইউ ছ' মাছ জয় আই অসম লাভ ইউ তো কলজাৰ ভাই বোন ইয়াত নতুন কাপোৰ চাপোৰ মাৰি অলপ ফিট ফাট হৈ ওলো বাৰ্থডে বুলি এতিয়া অলপ ফুৰিব যাম সৰুকৈ কেক এটা আনিম আৰু কাটিম তো চাই থাকক সকলোখিনি পিছত গম পাব ক'ত কেক কাটিম কি কৰিম ক'ত যাম ক'ত ফুৰিম সকলোখিনি গম পাব তো আজি বাৰ্থডে বুলি অলপ নতুন কাপোৰ চাপোৰ পূৰা মাৰি দিলোঁ আৰু পেণ্টটো কিন্তু আগৰে দেচোন ক'লা পেণ্টটো বাট জোতা জোৰা আগৰ এই মালটো নতুন কেৱল টকা পইচা নহয় মানুহে নতুন নতুন ক'ত কিনিব পাবে একযোৰে 3-4বাৰকৈ পিন্ধি থাকিম আৰু উপায় নাই কলজাৰ ভাই বোন ইয়াত না কি ক চবেই প্ৰে কৰিব আশীৰ্বাদ কৰিব থেংক ইউ ছ' মাছ জয় আই অসম লাভ ইউ এতিয়া মাৰ পৰা এটা সেৱা লৈ যাওঁ ভৰিত ধৰি তো বলক তো কলজাৰ ভাই বোন ইয়াত মোৰ লগত কোনি আছে গমেই পাই আমাৰ SR কমেডি ক্লাবৰ প্ৰফেশ্যনেল কেমেৰামেন তো আমাৰ এখেত আৰু মই এতিয়া যাম তো লাহে লাহে যাই থাকিম আৰু এতিয়া আমি মোমায়া ৰেষ্টুৰেণ্ট যাম কেক চেক লোৱাই নাই তাত কেক চেক ল'ম মোমায়া ৰেষ্টুৰেণ্ট যাম আৰু কোনোবা আহিব স্পেচিয়েল মানুহ তো বলক কিবা কবি না চাচা ই নকয় আকৌ বাই বাই কলজাৰ ভাই বোন ইয়াত ফাইনেলি কেক চেক লোৱা হৈ গ'ল এখন কেকৰ দোকানখনৰ নামটো মই বাৰু বেলেগকৈ চাৰ্ট এটা লৈ দেখি দিম ধুনীয়া কেক বনাই ইয়াত সকলোৱে আহিব সকলোৱে নিব এই দাদা মেইন বছ ধুনীয়া লেখে কেকত আৰু ধুনীয়া কেক বনাই তো সকলোৱে আহিব থেংক ইউ ছ' মাছ জয় আই অসম লাভ ইউ কলজাৰ ভাই বোন ইয়াত কাটোনাটোকে কেকটো কাটলোঁ দে আৰু মানুহ কিয় মাতা নাই সেইবিলাক মই পিছত ক'ম বাট তাই মই আৰু ই আছে আমি তিনিও অনলি মানুহ কিয় মাতা নাই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক পিছত ক'ম তো কেক চেক কাটি লওঁ এতিয়া মজা টেষ্টি কেকটো কেক চেক কাটি পেটত অলপ ভৰাই লৈ ডাইৰেক্ট আহিলোঁ পুৱামক্কাত যিখিনি মানে আৰ্থিক অভাৱৰ মানুহ গৰীব মানুহ সেইখিনি মানুহক 10-20 টকা ভগাই দিম পুৱামক্কাৰ পৰা ডাইৰেক্ট যাম মাধৱ মন্দিৰতো যিখিনি আৰ্থিক অভাৱৰ মানুহ আছে সেইখিনি মানুহকো ভগাই দিম
কাৰণ এইটোৱে যে মই বাৰ্থডে এইবাৰ ডাঙৰকৈ চেলিব্ৰেট নকৰিলোঁ, চেলিব্ৰেট কৰা পইচাখিনি মানে দুখীয়া মানুহখিনিক ভগাই দিম যাতে সিহঁতৰ কিবা এটা লাভ হয় নাইবা কিবা এটা খাব পাৰে। বাৰ্থডে বুলি আজি পুৱা মকাত একপাক আজি দাউৰিম আমি দুয়ে এৰিতে খাইতে পেটন নাৰি ডাল হ'ব দাউৰ দে দাউৰ দে দাউৰ দে দাউৰ দাউৰ দাউৰিব নৰলি মোৰ লগত কেনেকৈ গুচি আহিবি কেতিয়াবা পুলিচ আৰ্মি সেইদিন দাউৰিব লাগব না সেইকাৰণে দাউৰা শিকাই আছোঁ দাউৰাব লাগব এনেকৈ তেতিয়া স্বাস্থ্য দিকে দেখবো ভালে দেখবো হয় না নাই কলজাৰ ভাই ভনী ইয়াত পুৱা মক্কা আহিলোঁ মানে অলপ মানে বাৰ্থডেৰ যিখিনি খৰচ হ'ব বুলি ভাবিছিলোঁ সেইখিনি পইচা য'ত যিমান মানুহ পাওঁ মানে তেনেকৈ ভগাই দিম। তো এতিয়া বৰ্তমান পুৱা মক্কাত আছোঁ কাক ক'ত পইচা দিম এইবিলাক নেদেখাওঁ কাৰণ দি কিনে ভিডিঅ' কৰিব নাপায় মই ভাবোঁ নাপায় একচুৱেলি কৰিব লাগে ইনস্পিৰেশ্যনৰ কাৰণে উৎসাহৰ কাৰণে মানুহৰ কৰিব লাগে বাট মই নকৰোঁ বাট সকলোকে 10-20 টকা যিমান পাৰোঁ সিমানখিনি বিলাই দিম। তো নাও পুৱা মক্কাৰ পৰা ষ্টাৰ্ট কৰিলোঁ মানে আজিৰ দিনটোত য'ত যিমান মানে আৰ্থিক ফালৰ পৰা অলপ অভাৱীয়া মানুহ পাওঁ সেইসকল মানুহক দিম। তো থেংক ইউ ছ' মাছ জয় আই অসম লাভ ইউ। ফাইনেলি সকলোখিনি মানুহক দিয়া হৈ গ'ল 10-20 টকা যিমান পাৰোঁ দি দিছোঁ বাট এতিয়া যাম মাধৱ মন্দিৰতো এনেকুৱা মানুহ যিমানখিনি পাওঁ সকলোখিনি মানুহক 10-20 টকা দিম যাতে সকলোখিনি মানুহৰ হেল্প হয় মোৰ বাৰ্থডেৰ খৰচখিনি আজি এনেকৈ ভগাই দিম থেংক ইউ ছ' মাছ। তো পুৱা মক্কাত যিখিনি আৰ্থিক অভাৱৰ মানুহ আছিল সেইখিনি মানুহক দিয়া হৈ গ'ল। এতিয়া যাই আছোঁ মাধৱ মন্দিৰত যিখিনি আৰ্থিক ফালৰ পৰা অভাৱীয় মানুহ আছে সেইখিনি মানুহকো 10-20 টকা দিম যাতে কিবা এটা খাব পাৰে নাইবা কিবা এটা সিহঁতৰ লাভ হয়। তো চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো। কলজাৰ ভাই ভনী ইয়াত পুৱা মক্কাৰ পৰা মানে যিখিনি আৰ্থিক ফালৰ অভাৱৰ মানুহ আছে সেইখিনি মানুহক দি লৈ আহি গ'লোঁ ডাইৰেক্ট মাধৱ মন্দিৰ। তো এতিয়া মাধৱ মন্দিৰত যদি আৰ্থিক ফালৰ মানে অভাৱীয় মানুহ আছে তো সেইখিনি মানুহক দিম। তো ধুনীয়া লাগে মাধৱ মন্দিৰত আহি সকলোৱে আহক আৰু 2-এটা শ্বট ল'ম দেখুৱাই দিম মাধৱ মন্দিৰ ক'ত কেনেকৈ কি কৰে বা ক'ত যায়। তো চাই থাকক থেংক ইউ ছ' মাছ জয় আই অসম লাভ ইউ। তো আহি পালোঁ আমি ফুচকা দোকানত খাবা আছিলোঁ ফুচকা কিন্তু আমাৰ মেমে বেলেগ খাব কি খাবি পাপৰি চাট এইটো আৰু কেনেকুৱা বস্তু নাজানো আৰু লাইফত ফাৰ্ষ্ট টাইম খাম কিজানি মই মেডামৰ কাৰণে খাম পাপৰি চাট ন খাই ভাল লাগে আৰু 10 rupees পাপৰি চাট মোক এখন পাপৰি চাট খাওঁ মোক ভিডিঅ' তলপা মস্ত লাজ কৰে কিবা তো এতিয়া কলজাৰ ভাই ভনী ইয়াত পাপৰি চাট না চাপৰি চাট কিবা ৰেডি হৈ গ'ল এতিয়া মোক খুৱাই দিব দি অ' মা গো তোৰো লাভ no আমাৰ মেডামে পাপৰি চাট না চাপৰি চাট খাই আছে তামাম খাই আছে এগিলা খাই ভাল পায় ভাত হ'লে খাব নোৱাৰে বা চাই সেইকাৰণে খিনে গৈছে একদম বিজলী বাহৰ দৰে হৈ গৈছে খিনে আপি চলিক বগৰী হ'লে আৰু আকৌ নালাগে দুইনাৰ বগৰী খাইটোৱে কলজাৰ ভাই ভনী ইয়াত আপি চলিক যদি বগৰী দিছে লগত কোনোবা আছে নে নাই সেইগিলা চব পাৰি যায় কোনে ক'ত আছে হিচাপ নাই কেৱল বগৰী খাৱাত বিজি এই মানুহটো লগানে বকানে টুকে গৈছোঁ এটা থিয়া দি আছোঁ তাই বগৰী খাৱাত বিজি মোৰ প্ৰতি একো নাই মই নাই আৰু ইয়াতে মানে বগৰীয়ে ইম্পৰ্টেণ্ট বগৰীয়ে খাই আছে দেখিছা না কলজাৰ ভাই ভনী ইয়াত এইগিলা ভাল কথা না এই চাই কেনেকৈ টকলে দিছোঁ দেখিছা না মই নাখাওঁ চাবিচোন কেনেকৈ টকলে দিব টকলে দিছে চাই এই চা আচ্ছা কলজাৰ ভাই ভনী ইয়াত সমাপ্ত ভাগাৰো দস্তি খিনিও দিছোঁ গোটাই মোৰ বডিটো মানে এনেকুৱা আছে বতাহ দিলে মানে ফুলি উঠে আৰু বতাহ মানে কম পৰিলে খিনে যায় তো সেইকাৰণে অলপ মজবুতকৈ খাই লওঁ এতিয়া ভাত চাত তো এতিয়া বাই বাই আৰু থেংক ইউ ছ' মাছ জয় অসম যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু এতিয়া ভাত চাত খাই লৈ বাইদেউক থ'ব যাম আই শ্বাল গো টু গুৱাহাটী